মৰম ভাল পোৱা সব সেই সেইজনীয়ে মোক কাঢ়ি লৈ গুচি গ'ল। মোৰ সব শেষ হৈ গ'ল, মোৰ আৰু একো নাই। মোৰ মনটো সব শেষ কৰি দিলে। ইমান সৰুৰে পৰা জনা হোৱাৰে পৰা তাক ভাল পাই আহিলো, আৰু এতিয়া মোৰ সন্মুখৰ পৰাই চহৰৰ ছোৱালী এজনী আহি দুদিনতে তাক নিজৰ কৰি ল'লে। সি এনেকুৱা কি পালে তাইৰ মাজত, যিটো মোৰ ইমান দিনৰ মৰম ভাল পোৱাৰ মাজত সি নাপালে? মই মুখেৰে নকলেও সি কিবা অলপো বুজি নাপাইছিল নেকি? কিমান মৰম আদৰ কৰিছিলো তাৰ কাৰণে মই। স্কুলৰ টিফিনৰ পৰা ধৰি বিহুত সদায় গামোচাখন তাক দিওঁ। সব বস্তু মই দুভাগ কৰিহে খাওঁ, অকলে একো বস্তু নাখাওঁ। আগতে দেউতাই কিবা এটা আনিলেও মই তালৈ এভাগ লৈ যাওঁ। ইমান কথা সি কিয় বুজি নাপালে বাৰু? কিয় বুজি নাপালি তই মোৰ মৰম ভাল পোৱা? মই এতিয়া কেনেদৰে জীয়াই থাকিম? মই তোৰ বাহিৰে বেলেগক আপোন বুলি ভাবিব নোৱাৰো, আৰু বেলেগৰ লগত বিয়াও হ'ব নোৱাৰো। মই আজীৱন বিয়া নোহোৱাকৈ থাকি যাম তোৰ কাৰণে, কিন্তু মই তহঁত দুটাক একেলগে থকা সহ্য কৰিব নোৱাৰো। সেইটো মই কেনেকৈ সহ্য কৰিম বাৰু? সুখৰ আগতে তহঁত দুটাক মই তেনেদৰে ঘৈণীয়েক হিচাপে থকাটো মই কেতিয়াও সহ্য কৰিব নোৱাৰিম। মোক ভগৱানে কেতিয়াও শক্তি নিদিব সিমান কণ। হে ভগৱান, তুমি মোৰ এইবোৰ কি পৰীক্ষা লৈছা? মোৰ সব শেষ হৈ গ'ল, সব শেষ হৈ গ'ল। ভাবিছিলো সি মোক ইমান ধুনীয়া জেগা টুকুৰালে নি সি মোক তাৰ প্ৰেমৰ প্ৰস্তাৱ দিব, আৰু মই উল্টা কি পালো? ঐ ছোৱালী টেংকলি, তই যে অনবৰতে ৰুমটোৰ ভিতৰতে সোমাই থাক, তই কি কৰি থাক হা? মই তাঁতখন অলপ বওঁ, অলপ ভাত কেইটামানকে বনাই মোক সহায় কৰি দেচোন। তাঁতখন ববলৈ তাঁতখনৰ ওচৰলৈ যাবলৈ সময় নাপাওঁ ঘৰৰ কাম কৰোঁতে। তই ইমানকৈ কাম বন কৰি একদম ঘূৰি ফুৰা ছোৱালীজনী আজি 2 দিন হ'ল ৰুমটোৰ ভিতৰতে সোমাই থাক যে, কি কাৰণে? অলপ বাহিৰলৈ ওলাচোন, কাম বন কেইটামান মোক কৰি দে। অকলে কৰি মই ভাগৰি পৰিছোঁ আৰু। মই গৈছো, কাম কৰি দিমগে, তুমি চিন্তা কৰিব নালাগে। তুমি তাত গৈ থাকা, মই ভাতটো ময়ে ৰান্ধি দিম। মা, মই কি পৰিস্থিতিত আছো, কিমান দুখত আছো, তুমি কি বুজিবা? মই তোমাক ক'বও নোৱাৰো, ক'লে তুমি চাগে মোক গালি পাৰিবা, বুজি নাপাবা। ঘৰৰ ওচৰৰ ল'ৰা হিচাপে দাদা বুলি ভাবিব লাগে, সেইবোৰহে ক'বা। তুমি বুজি নোপোৱা নহয় মোৰ তাৰ প্ৰতি থকা অনুভৱ। মই তোমাক কৈও একো লাভ নাই, সেইকাৰণে মই নকওঁ। কিন্তু তুমি কি বুজিব পাৰিবা মই কেনেদৰে কাম কৰো? এইকেইদিন মইহে জানো মোৰ বুকুত কি চলি আছে, মোৰ মনত কি চলি আছে। হেৰা, শুনিছানে? তুমি মোৰ পইচা 200 বিচাৰি পালানে নাই? আজি হয়তো ৰঙামাটি, নহ'লে চিনাতলি। আজি চাই ল'ম তোমালোকক। বেছি হৈছে তোমালোকৰ উৎপাত। মইহে জানো পৰিয়ালটো কেনেকে চলাই আছো। তোমালোকৰ আকৌ পইচা চুৰ কৰা, মোৰ গাৰু তলৰ পৰা, মোৰ বিচনা তুলি তলৰ পৰা সিহঁতৰ পইচা চুৰ কৰা, আৰু চুৰ কৰি হৰেক মালৰ বেপাৰীৰ পৰা বস্তু লোৱা, বৰফ খোৱা। এইখনেই আৰু এই মানুহজনীৰ পৰা মোৰ উন্নতি নাই। আৰু মই জানো এই মানুহজনীয়ে পইচা থৈছে, তাকে যেনিবা মই ক'লে এতিয়া ঘৰ গুচি বাঁহৰ তল হ'বগে। সেইটো কাৰণে মই ক'ব পৰা নাই, কিন্তু মই আজি চাই ল'ম। আজি মোৰ কোনো ইহঁতৰ নিষ্ঠাৰ নাই, আৰু মই আজি ইহঁতক ঠিকছে দিম। পইচা একদম ইহঁতি উলিয়াই দিবই লাগিব মোৰ। মইহে জানো কেনেকে কৰ যোৰা ক'ত মাৰি পৰিয়ালটো চলাই আছো। বুজি নাপায় সঁচ। বেলেগৰ ঘৰৰ মাইকী মানুহ চাব লাগে, পইচা সাঁচি থয়, টেকেলিত পইচা ভৰাই থৈ পেলাই গিৰিয়েকক দিয়ে। আমাৰ বোলোতেনে একদম সম্পূৰ্ণ ওলোটা। কেনেকে মোৰ পৰা পইচা ফাক মাৰি নি পেলাই তাই কেনেকে বস্তু ল'ব পাৰে সেইটো চিন্তা। এইবোৰ মানুহৰ পৰা মোৰ কিবা উন্নতি হয় নেকি? তাকো যিবোৰ বস্তু ল'ব একদম অৰ্ডিনী বস্তু। হেৰা, এতিয়া আকৌ মুখৰ মাত নাই যে, একদম ওলাই আহা পইচা লৈ পেলাই। কি হ'ল তোৰ? এইটো এটা নাকামা নালায়ক ধাৰ্তিকা বোজ। এইটো মোৰ অবিহনে কেনেকে খাবি জানো, মোৰ চিন্তা হৈ যায়। একো কামৰ এটাও নাই। কি হ'ল? মোৰ পইচা 200 আছিলে মোৰ বিচনাখনৰ তুলি তলতে, তই লৈছিলি নেকি? নাই দেউতা, মই বাৰু তোমাৰ তুলি তলৰ পৰা পইচা কিয় চুৰ কৰিম? মোক দেখোন দৰকাৰ হ'লে মই নিজে খুজি লওঁৱেই। বাৰু সেইবোৰ বাদ দিয়াচোন, তোমালোকৰ কাৰণে এটা ডাঙৰ খবৰ আছে। গুড নিউজ বুলিয়ে ক'ব পাৰি। শুনাৰ লগে লগে একদম তোমালোকৰ মনটো ভাল হৈ যাব, একদম আচৰিত হৈ যাবা। পাই এনেকুৱা কি আচৰিত হৈ যামনো? এনেকুৱা কি ভাল খবৰটো তই লৈ আনিছ বাৰু কচোন? দেউতা, বহুত ভাল খবৰ। আমাৰ একদম গোটেই পৰিয়ালটোৰ কাৰণেই ভাল খবৰ। তোমালোকে ভাবিছিলা নহয় মই জীৱনত একো কৰিব নোৱাৰিম বুলি। আজি মই দেউতা চৰকাৰী চাকৰিয়াল হৈ গ'লো। আজি মোৰ পৰীক্ষা দি থৈছিলোঁ যে ইণ্টাৰভিউ, এইবিলাক যে টিভিত দি আছে, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, মই তাতে পাই গ'লো। একদম 4th গ্ৰেডৰ চাকৰি পাইছোঁ। এতিয়া তোমাৰ ল'ৰা এলাপেচা হৈ থকা নাই আৰু, চৰকাৰী চাকৰিয়াল। কি ল'ৰা? তই সঁচাকে কৈছ নেকি? মোৰ কিবা বিশ্বাসেই হোৱা নাই। কচোন সঁচাকে কচোন, তই এইবোৰ কেতিয়া পৰীক্ষা দিছিলি? মই একো গমেই নাপাওঁ নহয়।
দেউতা তুমি ঠিকেই শুনিছা, মই চাকৰি পালোঁ। আৰু হেৰি তোমালোকক মই চাকৰিটো হ'লে ক'ম বুলি ভাবিছিলোঁ, আৰু নহ'লে এনেই আগৰ পৰা আশা দি থ'ম বুলি ভবা নাছিলোঁ। আজি সেইকাৰণে চাকৰিটো পাই গ'লোঁ কাৰণে হৈ যাব আৰু এতিয়া আৰু তোমালোকক ক'ব পৰা হ'লোঁ। আৰু তোমালোকে এতিয়া আৰু মিঠাই আনি মোক খুওৱা। আৰু হেৰি মোৰ মনটো বহুত ভাল লাগিছে জানা দেউতা, জীৱনত কিবা এটা কৰিব পাৰিম যেন লাগিছে। আৰু টিনাক আকৌ খবৰ এটা দি দিবা, তাইও গম নাপায় মই পৰীক্ষা দিয়াৰ কথা। কি ক মই কেতিয়াবা টিভিটোত দেখো নিউজ চেনেলটো লগালে, মই সেইবোৰ গুৰুত্বই দিয়া নাছিলো। মই বোলো আমাৰ গাঁওখনৰ ওচৰে পাজৰে তেনেকুৱা কোনো নাইকিয়া, পুলিচত কেইটামানে পাইছে বাৰু, কিন্তু এইটো পৰীক্ষাত বোলো নাই, বোলো আমাৰ ক'তনো গাঁৱত ওলাব বোলো। মই সেইকাৰণে একো গুৰুত্ব দিয়া নাই। ঘৰতে তই পৰীক্ষা দি থৈছ, মই গমেই নাপাওঁ। চাচোন তহঁতিও মানুহ মাৰিবি দেই। আগতে কোৱা হ'লে মই তোক কিতাপ দুখনমান আনি দিলোহেঁতেন নহয় পঢ়িবলৈ। বাবু তই ক'ব লাগিছিলে আগতে। হ'ব দেউতা, মই তোমালোকক নকওঁ বুলিয়ে কোৱা নাইকিয়া। তোমালোকে বেছি আশা কৰিবা যে মই চাকৰিটো পাম বুলিয়ে ধৰি ল'বা, আৰু যদিহে মই নাপাওঁ তেতিয়াহ'লে তোমালোকৰ মনটো বেয়া লাগিব। সেইকাৰণে মই কোৱা নাছিলোঁ। আৰু মাক কোৱা মানে মায়ে চবকে গাই ফুৰিব যে যদি নাপালোহেঁতেন মই আজি লাজ পালোহেঁতেন। এতিয়া পালোঁ বাৰু, কথা নাই। আৰু তুমি চিন্তা কৰিব নালাগে, মই ইমান কিতাপ কিনি পেলাই পৰীক্ষা পাছ কৰা নাই। মই যি চাওঁ চব ইউটিউবতে চাওঁ, মোবাইলটো চাই থাকোঁ। তোমালোকে গালি দি থাকা যে অনবৰতে, মই যে ফোনত কাৰোবাৰ লগত কথা পাতি থাকোঁ বুলি কয় যে, আৰু ক'ৰবালৈ গ'লে যে হেডফোনডাল কাণত ভৰাই যাওঁ, মানুহে ভাবে মই কাৰোবাৰ লগত কথা পাতি আছোঁ। সেইকণ সময়তে মই ইউটিউবৰ ভিডিঅ' চাওঁ, আৰু আজিকালি ইউটিউবতে চব পাই যায় নহয়। তাৰ খালি চেনেলবোৰ বাছি বাছি চাব জানিব লাগিব, কোনখিনি দৰকাৰী। সেইবোৰ চায়েই মই এইটো ইণ্টাৰভিউ পাছ কৰিছোঁ। মই একো কিতাপ পঢ়া নাই। তোমালোকে জানাই নহয় আৰু মই কিতাপ পঢ়ি একদমেই বেয়া পাওঁ বুলি। হয় নেকি ল'ৰা? মই এতিয়া চবকে ক'ব পৰা হ'লোঁ মানে। আৰু তহঁতৰ এপইণ্টমেণ্টবোৰ কেতিয়া দিব? দেউতা এই 26 তাৰিখে দিম বুলি কৈছে, 26 মে'ত দিব। ভাল হওক দে ল'ৰা, মই সঁচাকৈ ভবা নাছিলোঁ। আজি মই কি কৰিম, মোৰ ফূৰ্তিত একদম কিবা লাগি গৈছে মনটো। মাৰক সোনকালে ক, মাৰে খবৰটো শুনিলে বৰ ভাল পাব। তই এনেকৈ ইমান সোনকালে সৰু বয়সতে এটা ভাল খবৰ দিবি বুলি মই ভবাই নাছিলোঁ। যিহে পঢ়াত মন চন নাই তোৰ, আজি বৰ ভাল লাগিছে মনটো। ময়ে আনিমগৈ এতিয়া মিঠাই, চবকে গাঁৱত মই ক'মগৈ তই চাকৰি পালি বুলি। বৰ ভাল লাগিছে মনটো। মই জানো দেউতা তোমাৰ মনটো বহুত ভাল লাগিব বুলি। এপইণ্টমেণ্ট আনিবলৈ মোৰ লগত তুমিয়ে যাবা দেউতা, তুমি যাবা, মা যাব আৰু মই যাম। বৰ ভাল লাগিব দেউতা, মোৰো ভাল লাগিছে। তোমালোকৰ সপোনবোৰ পূৰণ হ'ল। আমাৰ ঘৰখনত কোনো চৰকাৰী চাকৰিয়াল নাছিলে এতিয়ালৈকে। তুমি ইমান কষ্টৰে বা আৰু মোক পঢ়ুৱাই শুনুৱাই ডাঙৰ দীঘল কৰিছা। যি লাগে বুলি কৈছোঁ তুমি কষ্টৰে আনি দিছা। আজি তোমাৰ কষ্টটো অকণমান হ'লেও মই সাৰ্থক কৰিব পৰা যেন লাগিছে। দেউতা মোক আশীৰ্বাদ কৰিবা আজি। হ'ব দে, মোৰ আশীৰ্বাদ সদায় তোৰ লগত আছে। নিজৰ ল'ৰা ছোৱালীক আৰু আশীৰ্বাদ বেলেগকৈ দিব লাগেনে? মোৰ মনে প্ৰাণে অকল তহঁতৰ ভাল হোৱাটোৱেই কামনা কৰোঁ। তোক এতিয়া মই চাকৰি হ'লে মোক আৰু তই মোবাইল এটাকে দিবি, আৰু নতুন মোবাইল এটা আনি, আৰু সেইটোকে মই চাই থাকিম। ইউটিউব নে কি আজিকালি মানুহবোৰে চাই থকা দেখোঁ যে। দেউতা ইউটিউব চাবা, মই আনি দিম তোমাক। মই তোমাক প্ৰথম দৰমহাৰে মোবাইল এটা আনি দিম দেউতা। হ'ব দিয়া দেউতা, কথাটো কোনেও গমেই নাপায়। মই মাক কথাটো কওঁগৈ। তুমি টিনাবাক ফোন এটা কৰাচোন, মই তাইক নিজে গৈ পেলাই খবৰটো দিমগৈ বাৰু, কিন্তু হ'লেও তুমি ফোন এটা কৰি দিয়া। হ'ব দে, তই মাক খবৰটো দেগে যা, আমাৰ ভিতৰতে আছে। আৰু এতিয়া 200 টকাটো বিচাৰি থাকিবলৈ বাদ দে, আৰু সেইটো মাৰক হাক তেগে বিচাৰিবলৈ। এতিয়া আৰু পুতেকে চাকৰি কৰে, আৰু তেনেকুৱা 200 টকা ঢেৰ হ'ব আৰু আমাৰ ঘৰত। চৰকাৰী চাকৰি এটা হ'ল মানে আৰু কিমানখিনি কষ্ট কমিলে মোৰ। সেই ভগৱান, বহুত বহুত ধন্যবাদ দেই তোমাক। হ'ব দেউতা, ৰ'বাচোন বাৰু, জইনিংটো কৰি লওঁ, তাৰপিছতহে মোৰ চিন্তাটো কমিব। আৰু বাকী কামখিনি হৈ লওক। এতিয়ালৈকে চিন্তাটো মৰা নাই বাৰু ভালকৈ, কিন্তু হ'লেও আৰু তোমালোকে অকণমান ফূৰ্তি কৰিব পাৰা এতিয়া। মা ক'ত থাকানো তুমি? মা মই চাকৰি পালোঁ। মা মোৰ চাকৰি হৈ গ'ল। যাওঁ টিনাক ফোন এটা কৰি লওঁগৈ। মোবাইলটো ভিতৰত আছে। ইমান ভাল লাগিছে মনটো। গাঁৱৰো চবকে ক'ব লাগিব আমাৰ ল'ৰাই চাকৰি পালে বুলি। আইও ই যে এনেকৈ পটককৈ চাকৰি এটা পাই যাব মই ভবাই নাছিলোঁ। তাৰ আগত কোৱা নাই আৰু এতিয়া যিহে চেলেং পেটেং, পঢ়াত কোনো ধান্দা নাই, মোবাইলটোকে লৈ থাকে অনবৰতে। এনেকুৱা ল'ৰা এটা ইমান কম বয়সতে চাকৰি পাব বুলি ভবাই নাছিলোঁ পাই। উফ ৰাম, মোক কিবা সপোনহে লাগিছে। টিনাক কথাটো কওঁগৈ, তাই বৰ ভাল পাব। তাই নিজৰে চাকৰি এটা কৰাৰ কিমান সপোন আছিলে, এতিয়া ভায়েকৰ চাকৰি হৈছে বুলি ক'লে কম দুখ পাবনে তাই? বন্ধুসকল দেখিছেনে আপোনালোকে, পলাশৰ চাকৰি হৈ গ'ল। ইয়াৰ পিছৰ খণ্ডত আপোনালোকে দেখিবলৈ পাব পলাশৰ চাকৰি পোৱা খবৰটো পাই কিমান সুখী হ'ব টিনা, আৰু গোটেই গাঁওবাসী কেনেদৰে ফূৰ্তি কৰিব। আৰু আপোনালোকে পিছৰ খণ্ডটো চাবলৈ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু যদিহে আজি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে প্লিজ লাইক এটা কৰিব, আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল। আজিলৈ আহিছোঁ, পৰৱৰ্তী খণ্ডত আকৌ লগ পাম। আৰু প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বহুত কামৰ মাজতে সময় উলিয়াই আপোনালোকৰ বাবে ভিডিঅ' লৈ আহোঁ, সেইবাবে প্লিজ মোৰ ভিডিঅ'বোৰত মৰম দিব। আৰু আজিলৈকে মোক ইমানখিনি মৰম আৰু ছাপোৰ্ট কৰাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, পৰৱৰ্তী খণ্ডত আকৌ লগ পাম। ধন্যবাদ।